তোমাৰ জীৱনত যিমানেই সমস্যা আহিব সিমানেই তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ আহে। সেইবাবে কেতিয়াও সমস্যাৰ পৰা পলাবলৈ চেষ্টা নকৰিবা, কাৰণ আন্ধাৰ শেষ হ'লে পোহৰৰ আগমন ঘটে। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে, জীৱন যুদ্ধত সেইজনেও জয়লাভ কৰে যি জয়ী হ'ব পাৰিম বুলি ভাবে। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। আমি জানো চেষ্টাৰ অসাধ্য একো নাই, কিন্তু আমি চেষ্টাই নকৰোঁ। মই সঠিক সিদ্ধান্ত লোৱাটোত বিশ্বাস নকৰোঁ, তাতোতকৈ সিদ্ধান্ত লৈ সেই কামটো সঠিক ৰূপে কৰাত বিশ্বাস কৰোঁ। শুই শুই সপোন দেখি নাথাকিবা, কাৰণ পৃথিৱীত অকল তুমিয়েই নাই যাৰ সমস্যা আছে। সপোন এনেদৰে দেখা যি সপোনে তোমাক শুবলৈ নিদিয়ে। পানীৰ দৰে হ'বলৈ শিকা, যি নিজৰ বাট নিজেই বিচাৰি লয়। আনৰ ওপৰত ভৰসা কৰি নাথাকিবা, বয়স ৰৈ নাথাকে। যি ভাবি আছা তাত হাতে কামে লাগি যোৱা, দেখিবা এদিন তুমি সফল হৈছা। অসফল বুলি ভবাৰ আগত এবাৰ মা দেউতালৈ চাবা, যি তোমাৰ বাবে সৰ্বস্ব ত্যাগ কৰিলে। তেওঁলোকৰ বাবে জানো তোমাৰ কৰণীয় নাই? যদি তুমি বহুত ডাঙৰ সফলতা বিচাৰা, তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকা। অসফলতাৰ ভুলবিলাক শুধৰাই তুমি এদিন সফল হ'ব পাৰিবা। সফলতাৰ আনন্দক উপভোগ কৰিবা, কিন্তু অসফলতাৰ পৰা শিক্ষাও ল'বা।